নমস্কাৰ মোৰ জুনুজুনক চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই প্ৰথমটো ব্লগ ভিডিঅ' হিচাপে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাবিলোঁ মই কাম কৰি থকা কোম্পানীৰ আগফালৰ কিছু ভাল লগা দৃশ্য আপোনালোকক দেখাওঁ বুলি। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো এটা সূতা কোম্পানী হয়। মানে গুলি বনাই থকা হৈছে। এই গুলিবিলাকে মানে মেচিনত লগাই কাপোৰ চিলোৱা হয়। এয়া আমাৰ কোম্পানীৰ আগফালডোখৰ হয়। এইটো এটা কোম্পানীয়ে হয়। এইটো আঠুৱা কোম্পানী। ইয়াত আঠুৱা বনায়। এই বনবিলাক গছ গছনিবিলাক এইবিলাক নতুনকৈ ৰুইছে। আমি দি দিব মানে কেতিয়াবা খোজকাঢ়িয়ে হৈ ধৰক খোজকাঢ়ি আহি ভাল লাগে মানে সেউজীয়া পৰিৱেশ চাৰিওফালে। এতিয়া কি কৰি আছেহি ন? ফটো মাৰিছে মাৰা মই ভিডিঅ' এটা বনাওঁ বুলি খোজকাঢ়িয়ে আহিলোঁ এইটো। এওঁলোক গৈ আছে ডিউটি ছুটি কৰি। আমাৰো বাছ আহিব হৈছে, তো মই ভিডিঅ'টো বনাই লওঁ সোনকালে। মোৰ ভিডিঅ'টো চাই সকলোৱে লাইক কৰিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব পুনৰ নতুন এটা ভিডিঅ' পাবলৈ। এই যে আপোনালোকে দেখিছে ওপৰত টেংকি নিচিনা, এইটো এটা সূতা বনোৱা অদ্ভুত কোম্পানী। অদ্ভুত বুলি এইকাৰণে কৈছোঁ, য'ত পেলনীয়া প্লাষ্টিকৰ পানী বটল, মেংগ' ফ্ৰুটি ইত্যাদি পানী বটলসমূহ আনি ইয়াত গলাই সূতালৈ পৰিণত কৰা হয়। ভাবি চালে অদ্ভুত নহয়নে সঁচাই? ইয়াৰ প্ৰচেছটো বহুত দীঘলীয়া হয়। পাৰিলে মই ইয়াৰ ভিডিঅ' এটা লৈ আনিম আপোনালোকলৈ। এইটো এটা আমাৰ কোম্পানীৰ গুদাম ঘৰেই হয়। এইটো এটা আমাৰ কোম্পানীৰ হোষ্টেল হয় আৰু এইফালেদি এতিয়া আমি ওলাই যাম। এইবিলাক বাছবিলাক গৈছে, আমাৰো বাছ আহিব এতিয়া লাহেকৈ। আকৌ এবাৰ কৈছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব পুনৰ নতুন এটা ভিডিঅ' পাবলৈ। কোনো এজন ক্ৰেতাৰক সফল হ'বলৈ ছাপোৰ্টৰ প্ৰয়োজন। ঠিক তেনেদৰে মোকো আপোনালোকৰ ছাপোৰ্টৰ প্ৰয়োজন। আই হোপ আপোনালোক সকলোৱে মোক ছাপোৰ্ট কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পুনৰ নতুন এটা ভিডিঅ' লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ